নমস্কাৰ আজি মই নাৰিকলৰ লাৰু কেনেকৈ বনাওঁ তাকে দেখুৱা আহক প্ৰথমতে এটা মিক্সাৰৰ বাটিত চেনিখিনি ঢালি ভালকৈ পিহি ললোঁ কাৰণ ৰসগোল্লাটোত চেনিখিনি গোটাই গোটাই দি দিলেতো কৰক কৰক কৰিব ন দাঁতখিনিতো ভাগিয়ে যাব আৰু পাপাই নাৰিকলকেইটা গুচাই ভালদৰে ফালি দিলে এয়া চাওক আৰু মই নাৰিকলৰ টুকুৰাৰ পৰা নাৰিকলখিনি খাওঁতে মোৰ মাথা গৰম কাৰণ নাৰিকলৰ লাৰুটো খাবলৈহে কোমল ইয়াৰ কামখিনি কিন্তু অত্যন্ত কঠিন একো নাই খাবইতো লাগিবই সেইকাৰণে সকলোখিনি এৰুৱাই ল'লোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ এয়া চাওক নাৰিকলটো কিমান টান খাওঁতে মোৰ হাতৰ চাল ছিগি গৈছে ৰে বাপ্পা আৰু মোৰ যিমান খং আছিলে এই নাৰিকলটোকে মৰিয়াই নাৰিকলটোৰ ওপৰতে জাৰি দিলোঁ বাপেকে চাওকচোন এইটো কাৰোবাৰ টপা মূৰটোৰ নিচিনা লগা নাই নে নাৰিকলখিনি চুকুৰাৰ পৰা উলিয়াই ল'লোহে হয় এতিয়াতো আচল কামটোৱে বাকী আছে নাৰিকলৰ বগা অংশৰ পাছফালে থকা সেই ৰঙা ৰঙা অংশখিনি এৰুৱাওঁতেহে আজি বেন বাজিব আৰু যেনে তেনে ৰঙা অংশবোৰ এৰুৱাই হ'ল দেই এতিয়া নাৰিকলখিনি ভালদৰে চাফা পানীৰে ধুই ল'লোঁ বাপৰে বাপ আচল কামটো বাকী আছেই নাৰিকলখিনি সৰু সৰুকৈ কাটি ল'ব লাগিব কাৰণ ডাঙৰকৈ যদি নাৰিকলখিনি মিক্সাৰৰ বাতিটোত সুমুৱাই দিওঁ তেনেহ'লে মিক্সাৰ আকাশলৈ উৰি লৰ মাৰিব এয়া চাওক কাটি থোৱা নাৰিকলখিনি মিক্সাৰৰ বাতিত দি দিলোঁ মিক্সাৰৰ সাফৰখন ভালকৈ লগাই এতিয়া মিক্সাৰটো চলাই দিলোঁ ইমান যে ধুনীয়াকৈ মিহি হৈ গৈছে নাৰিকলখিনি এয়া আমাৰ চেনি এয়া আমাৰ পিহি লোৱা নাৰিকলবোৰ এতিয়া গেছত কেৰাহীখন গৰম কৰি ল'ম পিহি লোৱা নাৰিকলবোৰ ভালদৰে গোটেইখিনি কেৰাহীখনত ঢালি দিলোঁ এতিয়া নাৰিকলবোৰ এনেদৰে লৰাই থাকিম যাতে ইয়াৰ পৰা পেটু ভুনাৰি চব ওলাই যায় লৰাই থকা নাৰিকলবোৰৰ ওপৰত গোটেই চেনিৰ বাতিটোকে দি দিলোঁ বাপেকে कुछ भी हो जाए लेकिन खाने में मीठा नहीं कम पड़ना चाहिए रे बापा এতিয়া নাৰিকল আৰু চেনিখিনি মিক্স কৰি লৰাওঁতেহে চুটুকাটো পাবা ৰে বাপ্পা যেতিয়ালৈকে চেনিখিনি নাৰিকলৰ লগত মিক্স হৈ নাযায় তেতিয়ালৈকে নাৰিকলখিনি লৰাই থাকিব লাগিব আৰু চেনিৰ অলপ আঠা আঠা ভাৱ থকাৰ পাছত নাৰিকলখিনি নমাই ল'লোঁ হাত চেলি গ'লেও নাৰিকলৰ লস্কৰা আজি হ'বই লাগিব সেই দেখি গৰমে গৰমে নাৰিকলৰ লাৰুত অলপমান মৰম ফুৰাই লাৰু বনাই ল'লোঁ এয়া হৈ গ'ল আমাৰ নাৰিকলৰ লাৰুটো ঘূৰণীয়া হৈছে নাই কমেণ্ট কৰি জনাব দেই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ